এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, যিহেতু আমাৰ পঞ্চায়ত ইলেকশ্যন 2025 বৰ্ষত আৰু আজি 2 এপ্ৰিল তাৰিখে যিহেতু পঞ্চায়তৰ দিন ঘোষণা কৰিছে, গতিকে আমাৰ এতিয়া প্ৰথমতে শিডিউল ফাৰ্ষ্ট ফেজ আৰু শিডিউল ছেকেণ্ড ফেজ, মানে ইছ্যু অফ নটিছ অফ ইলেকশ্যন বাই ডিষ্ট্ৰিক্ট কমিশ্যনাৰে ইছ্যু কৰিব নটিছ 3 এপ্ৰিল তাৰিখে। আৰু লাষ্ট ডেট ফিলিং নমিনেশ্যনৰ লাষ্ট ডেট দিছে 11 এপ্ৰিল, টাইমটো ধৰি দিছে। লগতে স্ক্ৰুটিনি কৰিব আপোনালোকৰ স্ক্ৰুটিনি অফ নমিনেশ্যন পেপাৰ্ছ 12 এপ্ৰিল। তাৰপিছত ডেট অফ পাব্লিকেশ্যন অফ লিষ্ট অফ ভেলিডিটি নমিনেটেড কেণ্ডিডেটসকলৰ মানে কি কৰিব, লিষ্টখন তৈয়াৰ কৰিব 12 এপ্ৰিল তাৰিখে। আৰু ডেট অফ উইথড্ৰল কেণ্ডিডেট, কিছুমানে যদি উইথড্ৰল কৰে তেওঁলোকৰ 17 এপ্ৰিল তাৰিখ। ডেট অফ পাব্লিকেশ্যন অফ লিষ্ট অফ কণ্টেষ্টিং কেণ্ডিডেটছ, সেইটো আছে 17 এপ্ৰিল। ডেট এণ্ড টাইম অফ পুল, মানে 2 মে' ফাৰ্ষ্ট ফেজটো যিহেতু 2 মে'ৰ দিনা ফাৰ্ষ্ট ফেজ আৰু ছেকেণ্ড ফেজ 7 মে'ৰ দিনাখন। আৰু আপোনালোকৰ ইয়াতে টাইমিং দিয়াই আছে 7:30 পৰা 4:30 বজালৈকে দিয়াই আছে। আৰু ফাৰ্ষ্ট এতিয়া আপোনালোকৰ ভোট গণনা কেতিয়া হ'ব? 11 মে'ৰ দিনাখন হ'ব ফাৰ্ষ্ট ফেজ, 11 মে' ছেকেণ্ড ফেজ। চ' এইটো আপোনালোকৰ দি দিছে। ডেট এণ্ড টাইম অফ ৰিপুল যদি কিবা ৰিপুল কৰিব লগা হয় তেনেহ'লে 4 তাৰিখ দিয়া আছে ফাৰ্ষ্ট ফেজৰ, আৰু ছেকেণ্ড ফেজৰ দিয়া আছে 9 তাৰিখ। এতিয়া আমাৰ ফাৰ্ষ্ট ফেজৰ ডিষ্ট্ৰিক্ট কেইখন কি? তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি, মানে আপাৰ আছামৰ যিমানকেইখন ডিষ্ট্ৰিক্ট আছে গোটেইখিনি ফাৰ্ষ্ট ফেজতে হ'ব। আৰু দ্বিতীয় ফেজত ছেকেণ্ড ফেজত আমাৰ লয়াৰ আছামখিনি হ'ব। ধুবুৰী, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, হোজাই, নগাঁও, মৰিগাঁও, দৰং, গোৱালপাৰা, বঙাইগাঁও, এইবিলাক শালমাৰা, মানকাছাৰ, এইবিলাক হৈছে ছেকেণ্ড ফেজত হ'ব। ছেকেণ্ড ফেজ ডিষ্ট্ৰিক্ট এইকেইখন। গতিকে ইলেকশ্যন আহিল, ট্ৰেইনিঙো আৰম্ভ হ'ব। গতিকে আপোনালোকৰ এতিয়া সাজু হ'বৰ হ'ল, ভালদৰে যাতে ইলেকশ্যনটো সকলোৱে মানে ছাকচেছফুল কৰে। গতিকে ভিডিঅ'টো এইখিনি হৈছিল, সকলোৱে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো। ধন্যবাদ, থেংক ইউ।